জীৱনৰ আজি আন এটা দিন আৰু আজি মই আপোনালোকক ভাল খবৰ এটা দিওঁ। আপোনালোকে জানেনে, মই সুখী হ'বলৈ শিকিলোঁ, শান্তিত থাকিবলৈ শিকিলোঁ আৰু মোৰ শান্তিবোৰ মই নিজৰ ওপৰতে বিচাৰি পালোঁ। তাৰ অৰ্থ হৈছে যে জীৱনত যদি আপুনি সঁচাকৈ সুখী বা শান্তিত থাকিব বিচাৰে, তেতিয়াহ'লে আপুনি সেই শান্তিবোৰ নিজৰ ওপৰত বিচাৰক। আনৰ ওপৰত ভৰসা কৰা, আনৰ ওপৰত শান্তি বিচৰা বাদ দিয়ক। নিজৰ ওপৰত ভৰসা কৰক। তাৰমানে আৰম্ভ কৰক নিজৰ সৰু সৰু কামবোৰ নিজেই কৰি যোৱাৰ। নিজৰ ওপৰত ভৰসা কৰাৰ পিছত আপুনি প্ৰথমটো উপলব্ধি কৰিব যে আপুনি এজন শক্তিশালী ব্যক্তি হৈ পৰিছে। আৰু সদায় মনত ৰাখিব, যদি আপুনি ত্যাগ কৰি আছে, ত্যাগ কৰোঁতে কৰোঁতে আপুনি কিমান ত্যাগ কৰিল আপুনি নিজেই গম নাপাব। আপুনি নিজেই গম নাপাব যে আপুনি জীয়াই থকাৰ কেৱল অভিনয়হে কৰি আছে নে আপুনি দুখত আছে। কিন্তু আপুনি হয়তো হাঁহিও আছে। সেয়েহে নিজৰ অন্তৰৰ শান্তি বিচাৰিবলৈ, সঁচাকৈ হাঁহিবলৈ, সঁচাকৈ সুখত থাকিবলৈ আপুনি নিজৰ কামবোৰ নিজেই কৰি যোৱাৰ আৰম্ভ কৰক। অন্যৰ ওপৰত, অন্য বুলি কোৱাৰ অৰ্থ হ'ল আপুনি যাৰ ওপৰত সুখ আৰু শান্তিৰ ভৰসা বা আশা কৰে, সেয়া বাদ দিয়ক। পৃথিৱীত এটা চিৰন্তন সত্য হৈছে, কোনোৱে আহি আপোনাক কেতিয়াও কোনো শান্তিৰ প্ৰকৃত শান্তিৰ বাবে আপোনাক কোনো হেল্প নকৰে।